নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই ৰেচিপি এটা লৈ আহিছোঁ, পিজ্জাৰ ৰেচিপি। আৰু পিজ্জাৰ বাবে মই এয়া লৈছোঁ বিলাহী, কেপচিকাম, পিঁয়াজ আৰু আপোনালোকে বেলেগ বেলেগ ভেজিটেবলছো ইউজ কৰিব পাৰে। আৰু এইখিনি বস্তু মই ধুনীয়াকৈ কাটি লৈছোঁ এনেকুৱা শ্বেপ দি পেলাই। আপোনালোকেও যদি ব্যৱহাৰ কৰে এনেকুৱাকৈ কাটি ল'ব, নহ'লে সৰু সৰুকৈ টুকুৰা কৰিও কাটিব পাৰিব। আৰু এয়া মই চীজ লৈছোঁ, অৱশ্যে মই মেল্টেড চীজ ব্যৱহাৰ কৰিছোঁ। আৰু মই পিজ্জাৰ বাবে এয়া অকণমান দৈ লৈছোঁ, তাতে অকণমান চ'ডা দিছোঁ, অকণমান 1 চিকুটমান নিমখ দিছোঁ, আৰু মই অকণমান আধা চামুচমান চেনি দিছোঁ। আৰু চেনি দি এইখিনি ধুনীয়াকৈ ফেটি লৈছোঁ, মানে যিটো লাম্পছ আছে সেই লাম্পছটো নোহোৱাকৈ। আৰু পিজ্জাৰ বাবে এয়া মই চচ লৈছোঁ, ৰেড চচ আৰু চিলি ফ্লেক্স আৰু গ্ৰীণ চচ লৈছোঁ, চিলি চচ। আপোনালোকে যদি গ্ৰীণ চিলি চচ নাখায় নিদিব। আৰু এয়া মই লৈছোঁ ব্ৰেড, আৰু এইটোৱে আছিলে পিজ্জাৰ টুইষ্ট, যিটো মই কৈছিলোঁ। মই এই ব্ৰেডখিনি এনেকৈ ব্যৱহাৰ নকৰোঁ, মই ব্ৰেডখিনি আটা মৰাৰ দৰে মই মঠি ল'ম, লাড্ডু বনাম। আৰু চাই থাকক, এনেকৈ মঠি লৈছোঁ। মই অকণমান পানী ব্যৱহাৰ কৰিছোঁ, বৰ বেছি 4 চামুচমান পানী লাগে, ইয়াতে বেছি পানী দিবৰ কোনো প্ৰয়োজন নাই। আৰু এয়া মই প্লেট লৈছোঁ, যি পিজ্জা মই বনাম তাৰ বাবে। আৰু এই প্লেটকেইখনত মই ধুনীয়াকৈ তেল দি ইয়াতে অকণমান আটা দি পেলাই ধুনীয়াকৈ থৈ দিম। আৰু এই যি লাড্ডু বনাইছিলোঁ, এই লাড্ডুকেইটা মই বেলি ল'লে অৱশ্যে ছাইডবিলাক ফাটি যায়, যিহেতুকে ব্ৰেড হয়। আৰু এনেকৈ ধুনীয়াকৈ কাটা চামুচেৰে ফুটা ফুটা কৰিলোঁ। আৰু এইটো মই কেৰাহী বহাই দিছিলোঁ ফ্ৰী হিট হ'বলৈ, আৰু এয়া ফ্ৰী হিট হৈছে। আৰু এয়া চাওক, ধুনীয়াকৈ তেল দি পেলাই মই ইয়াতে পিজ্জা যিটো বেছ বনাইছিলোঁ সেইটো বহাই দিলোঁ। আৰু এয়া চাওক, এনেকৈ দিছিলোঁ মই, আৰু এনেকৈ দি বহাই দি পেলাই এতিয়া মই এইখিনি ওপৰতে চচ দিম। এয়া চাওক, টমেট' কেটচাপ হয় এইটো, টমেট' চচ নহয়। আৰু ওপৰত অকণমান ব্লেক পেপাৰ দিছোঁ। আৰু এয়া মই এনেকৈ দি দিলোঁ চাৰিওফালে দি পেলাই। এতিয়া চাওক, এয়া বহাই দিছোঁ। চীজো দিলোঁ, অৱশ্যে এইটো মেল্টেড চীজ হয়, সেইবাবে এনেকুৱা হৈছে। আৰু এয়া চাওক, মই চীজখিনি এনেকৈ দি পেলাই এখন বনাইছোঁ, দুখন বনাইছিলোঁ, আৰু এনেকৈ দি পেলাইও বনাইছোঁ। বাৰু বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। লগতে যদি ভাল লাগিছে ভিডিঅ'টো, তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব আৰু লাইকো কৰি দিব। আৰু এয়া চাওক, পিজ্জাখিনি অকণমান হৈ যোৱাৰ পিছত মই ইয়াতে চিলি ফ্লেক্স দি দিছোঁ, দি পেলাই অকণমান টাইম আৰু বহাই দিছোঁ। তাৰপিছত এনেকুৱা হৈছিলে পিজ্জাখিনি। চাওক, বহুত টেষ্টি হৈছিলে। আপোনালোকে এবাৰ বনাই চাব আৰু জনাবলৈ নাপাহৰিব।